অৱশেষত ভাৰতে পাকিস্তানৰ ওপৰত প্ৰত্যুত্তৰ ল'লে। সন্ত্ৰাসবাদীক আশ্ৰয় দি অহা সদায় সন্ত্ৰাসবাদীক সমৰ্থন কৰি অহা পাকিস্তানে ভাৰতৰ পৰা এটা উচিত প্ৰত্যুত্তৰ লাভ কৰিলে। যোৱা সেই 22 এপ্ৰিলৰ দিনা যি কাশ্মীৰৰ পেহেলগামত ভাৰতীয় মহিলাৰ সেন্দুৰ কাঢ়ি নিছিল সেই সন্ত্ৰাসবাদীসকলে, সেই পাকিস্তানী সন্ত্ৰাসবাদীসকলে, তাৰ প্ৰত্যুত্তৰ হিচাপে যোৱা 7 মে'ৰ দিনা পুৱতি নিশা 1 বজাৰ পৰা প্ৰায় 40 মিনিট সময়লৈকে এই মিছন এটা ভাৰতবৰ্ষই চলায় আৰু সেই মিছনত প্ৰায় 100 জনৰ ওচৰা ওচৰিকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হয় আৰু এই মিছনটোৰ নাম দিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজে তেওঁ এই মিছনটোৰ নাম দিয়ে যে অপাৰেশ্যন সিন্দুৰ। অৰ্থাৎ সেই যে সিন্দুৰ যে কাঢ়ি নিছিল ভাৰতীয় মহিলাৰ পৰা পাকিস্তানী সন্ত্ৰাসবাদীয়ে তাৰ প্ৰত্যুত্তৰ হিচাপে এই অপাৰেশ্যন সিন্দুৰ নামটো দিয়ে। এই অপাৰেশ্যন সিন্দুৰৰ নামৰ তাৎপৰ্যটো ৰখে আৰু এই যিটো মিছনটো এই মিছনটোত সম্পূৰ্ণকৈ 9টা ঘাটি সন্ত্ৰাসবাদী 9টা ঘাটি ভাৰতবৰ্ষৰ সৈনিকে ভাৰতবৰ্ষৰ বায়ু সেনাই ধ্বংস কৰি পেলায় আৰু প্ৰায় 100 জনৰ ওচৰা ওচৰি সন্ত্ৰাসবাদীৰ মৃত্যু হয়। লগে লগে পাকিস্তান হাহাকাৰ সৃষ্টি হয় আৰু পাকিস্তানেও তেওঁলোকে একো কৰিবলৈ ৰাস্তা নোহোৱাৰ দৰে ভাৰতবৰ্ষই কৰি পেলাইছে। আৰু এই গোটেই যিটো মিছনটো অপাৰেশ্যন সিন্দুৰ এই গোটেই মিছনটোৰ নেতৃত্ব দিছিল কিন্তু দুগৰাকী ভাৰতীয় মহিলাই। এই দুগৰাকী ভাৰতীয় মহিলাৰ নেতৃত্বতে পাকিস্তানে এটা উচিত প্ৰত্যুত্তৰ লাভ কৰিছে ভাৰতবৰ্ষৰ পৰা। ভাৰতৰ সেই বীৰাংগনা মহিলা দুগৰাকীৰ বাবে পাকিস্তানে লাভ কৰিলে সেই সন্ত্ৰাসবাদী সমৰ্থন কৰি অহাৰ সন্ত্ৰাসবাদীক সদায় তেওঁলোকে ছাপোৰ্ট কৰি অহাৰ আতংকবাদী সেই যিবোৰ বোমা বাৰুদক তেওঁলোকে সমৰ্থন কৰি অহাৰ উচিত শাস্তি তেওঁলোকে লাভ কৰিলে দুগৰাকী মহিলাৰ পৰা। তো কোন এই দুগৰাকী মহিলা আৰু কেনেদৰে এই দুগৰাকী মহিলাই বৰ্তমান সময়ত গোটেই বিশ্বতে তেওঁলোকে বীৰাংগনা ৰূপে স্বীকৃতি পাব লাভ কৰিছে জানিবলৈ চেষ্টা কৰোঁ বলক। এই দুগৰাকী বীৰাংগনাৰ ভিতৰত এগৰাকী হ'ল ছফিয়া কুৰেশ্বি আৰু আন এগৰাকী হ'ল উইং কমাণ্ডাৰ ভূমিকা সিং। এই দুগৰাকী নাৰীৰ এই দুগৰাকী বীৰাংগনাৰ নেতৃত্বতে পাকিস্তানৰ ওপৰত সেইদিনা 7 মে'ৰ দিনা পুৱতি নিশা সেই ডাঙৰ মিছাইলটো আৰম্ভ হৈছিল আৰু সফলভাৱে তেওঁলোকে ঘূৰি আহিছিল একমাত্ৰ এওঁলোক দুগৰাকীৰ জৰিয়তে। আৰু এওঁলোক দুগৰাকীয়ে সেই মিছনটোৰ শেষ হোৱাৰ পিছত সফল পৰিসমাপ্তিৰ পিছত সেই সন্ত্ৰাসবাদীসকলৰ ঘাটিবোৰ ভাঙি চুৰমাৰ কৰি দিয়াৰ পিছত তেওঁলোকে ভাৰতবাসীক সম্বোধন কৰি মিছনটোৰ সম্পৰ্কে এই অপাৰেশ্যন সিন্দুৰৰ সম্পৰ্কে তেওঁলোকে কি ক'লে আপোনালোকে শুনক। LOC से 30 किलोमीटर दूर था। लश्कर-ए तोयबा का बेस था जो राजौरी पुंछ में सक्रिय था। 20 अप्रैल 2023 को पुंछ में और 9 जून 2024 को तीर्थ यात्रियों के बस हमले में यहीं से आतंकी को ट्रेन किया गया था। बरनाला कैंप बिम्बर ये LOC से 9 किलोमीटर दूर है। यहाँ पर हथियार हैंडलिंग, IED व जंगल सर्वाइवल का प्रशिक्षण केंद्र था। अब्बास कैंप कोटली यह LOC से 13 किलोमीटर दूर है। लश्कर-ए तोयबा का फिदा আৰু এনেদৰে এওঁলোকে ইমান সাহসেৰে ভাৰতীয় আৰ্ম ফ'ৰ্চটোক নেতৃত্ব দি সেই লিড কৰি লৈ পেলাই পাকিস্তানৰ ওপৰত ইমান ডাঙৰ এটা মিছন তেওঁলোকে কৰে। আৰু এনে নহয় যে এওঁলোকে এইটোৱে প্ৰথম মিছন কৰিছিল। ইয়াৰ ভিতৰত যিগৰাকী আছে ছফিয়া কুৰেশ্বি, তেওঁ 2016 চনত থাইলেণ্ডৰ ওপৰত হোৱা এক্সাৰচাইজ ফ'ৰ্চ 18ত আমাৰ ভাৰতবৰ্ষৰ যিটো আৰ্মি ফ'ৰ্চ আছে সেই আৰ্মি ফ'ৰ্চটোক তেখেতে লিড কৰি লৈ গৈছিল আৰু তেওঁ সেইবাবে হৈ পৰিছিল প্ৰথমজন ভাৰতীয় যোনে নেকি ভাৰতীয় আৰ্ম ফ'ৰ্চক ভাৰতীয় আৰ্মিক এটা মিছনত লিড কৰি লৈ গৈছিল। আৰু তেতিয়াৰ পৰাই তেওঁ ভাৰতবৰ্ষৰ আৰ্ম ফ'ৰ্চটোক বিভিন্ন ধৰণৰ মিছনত সৰু ডাঙৰ বিভিন্ন ধৰণৰ মিছনত লিড কৰি লৈ যাই আছে আৰু তেখেতে মহিলা হিচাপে সেই গোটেই আৰ্ম ফ'ৰ্চটো লিড কৰা একমাত্ৰ ভাৰতীয় মহিলা। আৰু ইয়াৰ লগতে যিগৰাকী আছে উইং কমাণ্ডাৰ আমাৰ ভূমিকা সিং, তেওঁ ভূমিকা সিঙেও তেওঁলোকৰ ডাঙৰ মিছনত তেওঁ আমাৰ বায়ু সেনাটোৰ লগত লগ হৈ বায়ু সেনাটোক লিড কৰি লৈ গৈ আছে। তেখেতে 2012 চনৰ পৰাই এজন এয়াৰ ফ'ৰ্চৰ আমাৰ পাইলট হিচাপে কাম কৰি আহিছিল আৰু 2019 চনত তেখেতক উইং কমাণ্ডাৰলৈ প্ৰমোশ্যন দিয়া হৈছে আৰু তাৰপিছত তেখেতে ডাঙৰ মিছনত সেই আৰ্ম ফ'ৰ্চটোক সেই বায়ু সেনাটোক তেখেতে এয়াৰ ফ'ৰ্চটোক তেখেতে কি কৰি আছে লিড কৰি লৈ গৈছে। আৰু ভূমিকা সিং বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ এয়াৰ ফ'ৰ্চৰ ফাৰ্ষ্ট জেনেৰেশ্যনৰ মিলিটাৰী অফিচাৰ, একমাত্ৰ মিলিটাৰী অফিচাৰ ওমেন সেইটো হিচাপে বৰ্তমান সময়ত আছে উইং কমাণ্ডাৰ ভূমিকা সিং। এনেদৰে দুয়োগৰাকী মহিলাই বিভিন্ন ক্ষেত্ৰত ভাৰতৰ আৰ্ম ফ'ৰ্চটোক ভাৰতীয় আৰ্মি ফ'ৰ্চটোক বা ভাৰতৰ এয়াৰ ফ'ৰ্চটোক লিড কৰি লৈ ভাৰতৰ নাম বিশ্বৰ দৰবাৰত জিলিকাই আছে। এনেদৰে ভাৰতৰ বীৰাংগনাসকলে আগবঢ়াই নিছে বিশেষকৈ এই দুগৰাকী মহিলাই। তো এই দুগৰাকী মহিলাৰ নেতৃত্বতে এই অপাৰেশ্যন সিন্দুৰটো হ'ল আৰু যাৰ প্ৰত্যুত্তৰ ভাৰতে পাকিস্তানক দিলে সেই কাশ্মীৰৰ পেহেলগামৰ প্ৰত্যুত্তৰ হিচাপে। আৰু পাকিস্তানেও বৰ্তমান সময়ত এটা ডাঙৰ শিক্ষা পালাক আৰু এই দুগৰাকী মহিলাৰ কথা তেওঁলোকেও আনকি তেওঁলোকৰ সংবাদ মাধ্যমত এই দুগৰাকী বীৰাংগনাৰ কথা চৰ্চিত হৈ আছে। এনেদৰে ভাৰতৰ মহিলাই সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈ সকলোতে ভাৰতৰ নাম ৰচি আছে। তো আজিৰ এই ভিডিঅ'টোত বিশেষকৈ মই কেনেদৰে এই দুগৰাকী মহিলাই বৰ্তমান ভাৰতৰ এক শক্তি, ভাৰতৰ আৰ্ম ফ'ৰ্চটোৰ শক্তি হৈ আছে তাকে জনাবলৈ পালোঁ। আৰু ভাৰতবৰ্ষৰ অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানৰ প্ৰত্যুত্তৰলৈ বৰ্তমান অপেক্ষা কৰিছে, পাকিস্তানে কি প্ৰত্যুত্তৰ দিয়ে তাৰ পিছতহে জনা যাব।